থাকোতে সাজিলৈ বিধি হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ One, two, three, cut! অমিতা গছৰ ফুপুলা ঠাৰি সৰু থাকোতে সাজিলৈ বিধি হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ মোজাদাৰৰে তই জিৰণি মোৰে দুচকুত হেমা মাৰি দি জুমি জুমি চাওঁ জুমি জুমি চাওঁ জুমি জুমি চাওঁ জুমি জুমি চাওঁ তিতা মিঠা দুয়োটা থাকে জীৱনত মিঠাখিনি বিচাৰো তোৰে মৰমত তিতা মিঠা দুয়োটা থাকে জীৱনত মিঠাখিনি বিচাৰো তোৰে মৰমত তোৰ মৰম নাপালেহে যাব জীৱন অথলে তিতা হ'ব মোৰে জীৱন সপোনৰে সাগৰত আহি যাব চুনামী সপোনৰো হ'ব মৰণ অমিতা গছ সৰু থাকোতে হুপি হুপি খাওঁ হুপি হুপি খাওঁ তই মোজাদাৰৰে তই জিৰণি মোৰে দুচকুত হেমা মালিনী জুমি জুমি চাওঁ জুমি জুমি চাওঁ জুমি জুমি চাওঁ জুমি জুমি চাওঁ ঘূৰণীয়া পৃথিৱীত আছে বহুতো তথাপিও জানৰে তোকে বিচাৰো ঘূৰণীয়া পৃথিৱীত আছে বহুতো তথাপিও জানৰে তোকে বিচাৰো হ'ব পাৰো ভিক্ষাৰী তোৰে প্ৰেমৰ পূজাৰী দেহে মৰে তোৰে নিচা সোণ হীৰা মুকুতা মাটি বাৰী এখোপা তোৰ বিনে দেখো সাৱটি ললো বুকুৰ মাজতে মই পাহৰি গলো নিজক হঠাতে দুয়লো তুৰি পুতুৰি প্ৰেম গাতে তো যিহেতু এইটো দ্বৈত গীত হয় ডুৱেট চং হয় গতিকে আমাৰ লগত আজি উপস্থিত আছে অসমৰ এগৰাকী খুবেই সুকণ্ঠী গায়িকা আৰু আমি সৌভাগ্যৱান তেওঁ আজি আমাৰ লগত পাইছোঁ এটা ডাঙৰ হাত চাব লাগে কৰবী কাশ্যপৰ কাৰণে এই মঞ্চত কৰবী কাশ্যপ একদম ৰঙা পখিলা হৈ আহিছে আজি আজি বোলে কাকি তাহি তাই ঠাণ্ডাও লগা নাই হয়নে নমস্কাৰ ভালে আছে সকলো ঠাণ্ডা লাগিছে নেকি মই যদি সোয়েটাৰ নিপিন্ধাকে আহিছো আপোনালোকৰ কিহৰ ঠাণ্ডা হে জোৰকে এটা উকি দিয়কচোন সকলোৱে বঢ়িয়া এতিয়াহে লাগিছে এক নম্বৰ কাটিত আমি আছো বুলি গম পাইছেনে ঠিক আছে আৰু কথা পাতি থাকিম গীতো গাম একেলগে আৰু অনুষ্ঠান আৰম্ভণি কৰিছো ৰাকেশ দা এক নং কাকি বুলি যে ক'লে কাকি কেইখন আছে 10খন আছে চাগে ন আৰু আমাৰ কংকনেও নাজানে আচলতে কংকনকো সুধিছো সি ইয়াৰে বাসিন্দা হয় কেইখন আছে কাকি কেইখন আছে হা 5খন বেছি আছে ওকে তো সব ফুৰিব লাগিব দিন নাহি নে কি কয় ওকে ঠিক আছে এতিয়া আমি গানটো গাই লওঁ হেল্ল' 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 ইয়াৰ লগতে আমাৰ মাজত আজি ৰাকেশ দাৰ লগত অহা কৰবী কাশ্যপক আমি সম্বোধনা জনাব বিচাৰিছোঁ
তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক পৰাগ বৰাই। এয়া সম্বৰ্ধনা জনাব গৈছে উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক পৰাগ বৰাই। এতিয়া আমি গীতৰ মাজলৈ আগবাঢ়িছোঁ। ধন্যবাদ। হাল 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 তো যাওঁনে? জাকৈ মাৰোগে? ঠিক আছে। চাকৰি মাৰোতে, ঠিকে কৰোতে, মাতিছিলে মোক।